হাই এভৰিৱান, আজি মই অন্য এটা ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হ'ল ঘৰত বোৱা কেইযোৰমান মেখেলা চাদৰ। আহকচোন ভিডিঅ'টো চাওক। এইখন চাদৰখনত এনেকৈ ফুল দিয়া হৈছে। কলা, সেউজীয়া আৰু হালধীয়াৰে ফুল দিয়া হৈছে। এনেকৈ চেন টানি দিয়া হৈছে। ইয়াৰে এখন মেখেলাখনতো সেউজীয়া, হালধীয়া আৰু কলাৰে ফুল দিয়া হৈছে। এনেকৈ এইযোৰ ইয়াত পাৰি দিয়া হৈছে, বহি পাৰি পিংক আৰু হালধীয়াৰে বহি পাৰি কৰি দিয়া হৈছে। আৰু ফুলকেইটা দিয়া হৈছে সেউজীয়া আৰু চাফ কালাৰ এনেকৈ দিয়া হৈছে। ইয়াৰে এখন মেখেলাখনতো হালধীয়া আৰু সেউজীয়াৰে ফুল দিয়া হৈছে। এইযোৰ ইয়াতো এনেকৈ বগা আৰু হালধীয়াৰ ফুল দিয়া হৈছে আৰু এনেকৈ গুণা মাৰি দিয়া হৈছে। ইয়াতো বহি পাৰি কৰি দিয়া হৈছে, বগা আৰু কলাৰে দিয়া হৈছে। এখন মেখেলাখনতো এনেকৈ বগা আৰু হালধীয়াৰ ফুল দিয়া হৈছে। এখন ইয়াত হালধীয়াৰে ফুল দিয়া হৈছে গোটেই গাটোতে। হালধীয়া আৰু কলা ফুল দিয়া হৈছে গোটেই গাটোতে এনেকৈ। ইয়াৰে এখন মেখেলাখনতো এনেকৈ কলা ফুল দিয়া হৈছে। আজি ইমানখিনিয়ে। মোৰ ভিডিঅ'টো যদি চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এনেকুৱা ভিডিঅ' লৈ আহিম। আজি ইমানে, ধন্যবাদ।